আজি আপোনালোকক মই এটা কথা কম আৰু সেই কথাটো হয় নে নহয় আপোনালোকে ভিডিওটো শেষলৈকে চাব শুনিব আৰু লগতে আপুনি লিখিবলৈ বাধ্য হ'ব যে মই কোৱা কথাষাৰ সঁচা আৰু তেনেকুৱা হ'বলৈ গৈ আছে এই কথাটো আপুনি কবই কব গতিকে ভিডিওটো চাই থাকক আৰু কমেন্ট কৰি জনাওক আৰু সেই কথাটো হৈছে যে আমাৰ অসমৰ ৰাইজসকল বহুত বেছি এলেহুৱা আমাৰ অসমৰ ৰাইজসকলে অলপতে ভাগৰি পৰে যুজিবলৈ নাজানে আমাৰ অসমৰ ৰাইজসকলৰ কি হৈছে মানে প্ৰথম কথাটো হ'ল যে যেতিয়া জুবিনদাৰ মৃত্যু হৈছিল তেতিয়া মোৰ দৰে বহুতে ভাবিছিল চাগে যে জুবিনদাৰ মৃত্যু হৈছে অসমৰ সাৰ্থক অসমৰ প্ৰাণ জুবিনদাৰ মৃত্যু হৈছে গতিকে জুবিনদাৰ মৃত্যুৰ প্ৰতিবাদ কৰি অসমখন চাগে হিলি যাব অসমখন একেবাৰে মানে তল ওপৰ হৈ যাব কপি উঠিব গোটেই অসমবাসীয়ে কপাই দিব অসমখন মানে কাকো হাৰি যাবলৈ নিদিব গোটেই অসমবাসীয়ে ঠিক তেনেকৈ জুবিনদাৰ মৃত্যুৰ পাছতে অসমৰ প্ৰতিজন মানুহে কান্দিছে প্ৰতিজন মানুহে হিয়া ঢুকাৰি কান্দিছে অসমৰ প্ৰতিঘৰ মানুহতে মৌনতা জুবিনদাক শেষবাৰৰ বাবে চাবৰ বাবে লাখ লাখ মানুহ ওলাই আহিছিল সকলোৱে প্ৰতিবাদ কৰিছিল জুবিনদাক লৈ সকলোৱে লিখিছিল #JusticeForJubinGarg মানে গোটেই সোশ্যাল মিডিয়া গোটেই বিশ্বখন হিলাই তুলিছিল কিন্তু এতিয়া কি হ'ল এমাহ দিন খুব স্পিড চলিলে জুবিনদাৰ মৃত্যুৰ যেতিয়া 1.5 মাহ হ'ল তেতিয়া লাহে লাহে কমি আহিবলৈ ধৰিলে আৰু এতিয়া 2 মাহ হ'বলৈ হৈছে কিন্তু জুবিনদাৰ মৃত্যু লাহে লাহে কি মই কৈছো ন জুবিনদাৰ মৃত্যুৰ প্ৰতিবাদ বিচৰা মানুহ বৰ্তমান নাইকিয়া হৈ গৈছে মই কবলৈ বিচাৰিছো কাৰণ আমাৰ অসমৰ মানুহসমূহ বহুত বেছি এলেহুৱা স্বাৰ্থপৰ মই কৈছো কাৰণ জুবিনদাৰ মৃত্যু হোৱাৰ পাছতে একাংশই জুবিনদাক লৈ ৰাজনীতি কৰিলে একাংশই নিজৰ ফেচবুক পেজখন মনিটাইজ কৰিবৰ বাবে জুবিনদাৰ বিষয়টো টপিক হিচাপে বাছি ললে আৰু একাংশই জুবিনদাৰ ফটো দি কিবা কিবি এহুপামান লিখি জুবিনদাক লৈ মানে কিবা ডলাৰ পাম বুলি ভাবিলে আৰু কিছুমানে আকৌ জুবিনদাৰ গানসমূহ ষ্টুডিও ৰেকৰ্ডিং কৰি আহি আকৌ ভিডিওত মানে এক্টিং কৰি গান গাই ভাবিছে যে মই ভাল বহুত ডাঙৰ মানে সিঙ্গাৰ হৈ যাম মই পপুলাৰ হৈ যাম বুলি ভাবিছে কিন্তু হেয়া কথা নহয় আপোনালোকে যদিহে জুবিনদাক প্ৰকৃত অৰ্থত ভাল পাইছিলে তেন্তে আপোনালোকে আজিও লিখি যাব লাগে যে #JusticeForJubinGarg জুবিনদাৰ বাবে আজিও আপোনালোকে প্ৰতিবাদ কৰিবলৈ পাহৰি যাব নালাগে সেই সময়ত যে ইমান জুবিনদাৰ কাৰণে মৰিতৰি আপোনালোকে ওলাই আহিছিলে কিন্তু এতিয়া কি হ'ল এতিয়া কিয় জুবিনদাৰ বিষয়টো আপোনালোকে তল পেলালে যদিহে জুবিনদাক সঁচাকৈয়ে ভাল পায় মই ভিডিও বনাও আজি 3 বছৰ হল ফেসবুকত মই এখন পেজ চলাই থকা অনুভৱৰ পৃথিৱী সঞ্চিতা বুলি আৰু সেই পেজখন কেতিয়াবাই মোৰ মনিটাইজ হৈ গল সেই পেজখন মনিটাইজ কৰিবৰ বাবে কিন্তু মই জুবিনদাৰ নাম বা জুবিনদাৰ বিষয় টপিক হিচাপে বাছি লোৱা নাই মই জুবিনদাক বহুত বেছি ভাল পাওঁ সেই কাৰণে জুবিনদাৰ বিষয়ে মই ৰাইজক কিবা এখাৰ কৈছো যাতে ৰাইজ আগবাঢ়ি আহে জুবিনদাক ন্যায় দিবলৈ জুবিনদাৰ বাবে প্ৰতিবাদ কৰিবলৈ আৰু এই ইউটিউব চেনেলটো মই আজি কেইমাহমানৰ আগতেই খুলি থৈছিলো আৰু এই ইউটিউব চেনেলটো জুবিনদাৰ মৃত্যুৰ আগতেই কেতিয়াবাই মনিটাইজ হৈ গল আৰু ভাল ভিউজো আহিছে এই চেনেলটোত কিন্তু এতিয়া মই জুবিনদাৰ বিষয়ে এই চেনেলটোত কৈ আছো যাতে ৰাইজে পাহৰি নাযায় আমাৰ জুবিনদাক কিয় পাহৰি গৈছে আপোনালোকে জুবিনদাক পাহৰিব পাৰে নেকি কেনেকুৱা কথা জুবিনদাই আমাৰ অসমৰ কাৰণে কি কৰা নাই কওকচোন আমাৰ অসমবাসীৰ বাবে আমাৰ অসমখনক বিশ্বত চিনাকি কৰি দি থৈ গল ভাবি চাওকচোন আগতে আমাৰ অসমখনক মানে আমাৰ নৰ্থ ইষ্টক আমাৰ ভাৰততে যেন ভাৰতৰ মেপৰ পৰা বাহিৰত বুলি ভাবিছিলে আমাৰ অসমৰ পৰা যদি কোনোবা যায় বাহিৰত নিজৰ টেলেন্ট দেখাবলৈ তেতিয়া এনেকুৱা ব্যৱহাৰ কৰিছিলে যেন আমি মানে ভাৰতৰ মানুহ নহয় তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিলে বহু লোকক কিন্তু জুবিনদাই কি কৰিলে কওকচোন জুবিনদাই আমাৰ অসমখনক আমাৰ অসমীয়া জাতিটোক আমাৰ অসমীয়া মানুহক অসমীয়া ভাষাক অসমীয়া সিনেমাক গোটেই বিশ্বত চিনাকি কৰি থৈ গল গতিকে সেই ব্যক্তিজনৰ কাৰণে আমি লিখিব নোৱাৰো #JusticeForJubinGarg সেই ব্যক্তিজনক ন্যায় দিবৰ বাবে আমি আগবাঢ়ি আহিব নোৱাৰো আমি নিজৰ ঘৰতে ভাত শাক বনোৱা নিজৰ জীৱনৰ কৰ্মব্যস্ততাতে ব্যস্ত হৈ থাকিম জুবিনদাক পাহৰি যাম কি মানে ইমান স্বাৰ্থপৰ নে আমি সঁচাকৈ কওকচোন আমি ইমান স্বাৰ্থপৰ নে এবাৰ ভাবক জুবিনদাই আমাৰ কাৰণে কি কৰা নাই 19 ছেপ্টেম্বৰ 2025 চনত সিঙ্গাপুৰত জুবিনদাৰ লগত কি হৈছিল জুবিনদা কিয় নাইকিয়া হৈ গল জুবিনদাক আমি কিয় হেৰুৱালো হিদিনা কি হৈছিল প্ৰকৃততে আমি জানিব লাগিব আমি জানিবলৈ হলে আমি সকলো আগবাঢ়ি একগোট হৈ ওলাই আহিব লাগিব আমি সকলোৱে প্ৰতিবাদ কৰিব লাগিব কাৰোবাৰ পলুভনত কাৰোবাৰ পৰুচনাত নিজৰ জীৱনৰ ব্যস্ততাৰ মাজত আমি জুবিনদাক পাহৰি গলে নহব যদিহে আপুনি প্ৰকৃত জুবিন অনুৰাগী যদিহে আপুনি প্ৰকৃত অসমীয়া অসমখনক যদিহে আপুনি প্ৰকৃততে ভাল পায় তেন্তে আপুনি কেতিয়াও পাহৰি নাযায় জুবিনদাক ন্যায় দিবৰ বাবে মোৰ কবলগীয়া ইমানে এতিয়া কক মই হসাকে কৈছো নে মিছাকে কৈছো যে আমাৰ অসমবাসী এলেহুৱা আমাৰ অসমবাসী স্বাৰ্থপৰ আমাৰ অসমবাসীয়ে অকমানতে ভাগৰি পৰে হয়নে নহয় কক যদি ভাগৰি পৰা নাই লিখক #JusticeForJubinGarg ধন্যবাদ জয় জুবিনদা